নমস্কাৰ, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। যিহেতু আজি হৈ গ'ল উৰুকা আৰু উৰুকাৰ নিশা আমিও আহিলোঁ পথাৰলৈ। পথাৰতে আজি ভোগালীৰ ভাত সাজ মানে আয়োজন কৰা হৈছে, যিহেতু ভোগালী মানে ভোগ কৰা নহয় জানো। আৰু এয়া আমি ওচৰ চুবুৰীয়া সকলোখিনি মিলি আজি এসাঁজ একেলগে খালোঁ আৰু ভাল লাগিলে, সকলোৱে ফূৰ্তি কৰিলোঁ, সকলোৱে নাচিলে বাগিলে। ময়ো বাৰু লগতে অকণমান এনেই আৰু যিহেতু ভাল লাগে সকলো এনেকৈ লগ হ'লে ফূৰ্তি কৰিলোঁ সকলোৱে। যিহেতু আজিকালি মানে মানুহবিলাক ইমানকৈ লগ পোৱা নহয়, সকলো ব্যস্ত থাকে আৰু ওচৰ চুবুৰীয়াবিলাক ইমান মানে ইঘৰ সিঘৰ যোৱা নহয়। মই নিজৰ কথাই কৈছোঁ দেই, যিহেতু ময়ো মানে ইমান যাবলৈ সময় নাপাওঁ বা মনো নাযায় ইমান গৈ থাকিবলৈ বা কিবা। চ' এনেকুৱা এটা দিনত মানে এনেকৈ কিবা এটা অনুষ্ঠান হ'লে সকলোখিনি লগ পোৱা হয়, ফূৰ্তি কৰা হয়, কথা পতা হয়, ভাল লাগে নহয়নে? চ' ইমানেই আজি।